রেসপেক্টেড ভিউয়ার্স, আজি আলোচনা কৰিম আপাৰ মডুলত ডাঙৰ এটা আপডেট হৈছে। সেইটো হৈছে কি আপোনালোকে হয়তো জ্ঞাত যে SO3 যেটো ফৰ্ম ফিল আপ কৰিব লাগিছিল, এতিয়াৰ পৰা SO3 ফৰ্মটো ফিল আপ কৰিব নালাগিব। মানে যিবোৰ ষ্টুডেণ্টৰ নাম ডাইছত ভুল আছে, এজ পাৰ আধাৰ নাই, তেওঁলোকৰ নামটো আপোনালোকে এজ পাৰ আধাৰ এই ডাইছত নাম আপডেট অপশ্যনটোত আপোনালোকে কৰিব পাৰিব। মই আপোনালোকক দেখাই দিম কেনেকৈ কৰিব লাগিব। মানে যদি এটা বা দুটা লেটাৰ ভুল থাকে তেতিয়াহ'লে আপডেট কৰিব পাৰিব। বৰ্তমানলৈকে এটা দুটা লেটাৰ আপডেট কৰিবলৈ দিছে, যেনেকৈ কোনোবা মণ্ডলৰ MA এইবিলাক ভুল আছে, চক্ৰৱৰ্তীৰ AB এইবিলাক ভুল আছে ইত্যাদি। যিবিলাকৰ নাম ভুল আছে, মনীষাৰ জেগা মনীষা এনেকুৱা আছে, যিবিলাকৰ তেওঁলোকৰ নাম আপোনালোকে আপডেট কৰিব পাৰিব আৰু আপাৰ ক্ৰিয়েট কৰিব পাৰিব, আপাৰ ID জেনেৰেট কৰিব পাৰিব। তো কেনেকৈ কৰিব লাগিব আজি আলোচনা কৰিম। সো ভিডিও একেলগে চাব। সো লেটস স্টার্ট দ্য ভিডিও। এতিয়া আমি ডাইছত গৈ আপাৰ নাম কেনেকৈ শুদ্ধ কৰিব লাগে এইটো আলোচনা কৰি আছোঁ বা দেখাই দি আছোঁ। ৰেসপেক্টেড টিচাৰ্ছ, এয়া আপোনালোকৰ UDISEৰ ড্যাশবোৰ্ড, ষ্টুডেণ্ট ড্যাশবোৰ্ড। ইয়াতে আপডেটটো আহিছে। আপোনালোকে আগতে ষ্টুডেণ্টৰ নাম ভুল থাকিলে SO3 ফিল আপ কৰি অফিচত জমা দিব দিছিল। তো এইটোৰ আহাৰ লগে লগে SO3টো অকণমান কাৰেকশ্যন হ'ব লাগিব। আপাতত আপোনালোকৰ মই দেখাই আছোঁ কেনেকৈ কৰিব এইটো। ইয়াতে চাওক, মই ডাঙৰ কৰি লওঁ। ইয়াতে চাওক, ষ্টুডেণ্ট নেম আপডেট, এই অপশ্যনটো আগত নাছিল, এইটো নতুন দিছে। তো এইটোৰ কাৰণে আপোনালোকে বৰ্তমান SO3টো অকণমান অফ ৰাখিব লাগিব, কাৰণ বহুত ষ্টুডেণ্টৰ হৈ যাব এতিয়া। এইটো কেনেকৈ কৰিব, প্ৰথম কথা হ'ল ইয়াতে ক্লিক কৰিব, ষ্টুডেণ্ট নেম আপডেটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ দিব। এই পেজটোত এক্সাম্পলেৰে বুজাই দিছে, মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এইটো চাওক, ইয়াতে আছে এটা মোহিত কুমাৰ শৰ্মা নামৰ এজন উদাহৰণ এক্সাম্পল ষ্টুডেণ্টেৰে বুজাই দিছে। যদি কাৰেণ্ট নেম মানে অৰিজিনেল নামটো যদি মোহিত কুমাৰ শৰ্মা থাকে আৰু ডাইছত যদি শৰ্মা মোহিত কুমাৰ থাকে বা কুমাৰ মোহিত শৰ্মা এনেকুৱা উলট পালট যদি থাকে, ফাৰ্ষ্ট নেম মিডিল নেম সাৰ নেম যদি উলট পালট থাকে, এইটো ঠিক হ'ব। নেক্সট কেটাগৰিটো দিছে মোহিত শৰ্মা, এইটো মোহিত শৰ্মা অৰ মোহিতা শৰ্মা এনেকুৱা থাকিলেও মোহিত শৰ্মালৈ কনভাৰ্ট কৰিব পাৰি। মানে ডাবল ও আছে, সিঙ্গেল ও কৰিব লাগে, এইটো পাৰি। বা সিঙ্গেল ও আছে, ডাবল ও কৰিব লাগে, এইটো পাৰি। বা এটা বাদ দিব লাগে, এইটো কৰা যাব। নেক্সট উদাহৰণটো চাওক, ৰিমুভেবল অৰ স্পেচেছ নেম। ইয়াতে আছে কুমাৰ মোহিত, স্পেচ দিয়া নাই, স্পেচটো আপোনালোকে দিব পাৰিব। ইয়াতে চাওক, কুমাৰ মোহিত স্পেচ দিয়া নাই, স্পেচ দিব লাগে, বা স্পেচ আছে স্পেচ দিব নালাগে, এইটো কাৰেকশ্যন হ'ব। নেক্সট আছে কি, ৰিমুভেবল ইন টাইটেল ইন নেম অনলি মিছ। ইয়াতে চাওক, মিছ মোহিতা, এইটো মোহিতা কৰিব লাগে, মোহিতা আছে বা মিছ মোহিতা কৰিব লাগে, মিছ কাটা দিব লাগে, মিছ এড কৰিব লাগে, এইটো হৈ যাব। নেক্সট আছে কি, মোহিত কুমাৰ শৰ্মা, এইটো মোহিত কুমাৰ শৰ্মা হ'ব লাগে, আছে মোহিত শৰ্মা, এইটো কাৰেকশ্যন হ'ব। মোহিত শৰ্মাটো মোহিত কুমাৰ শৰ্মালৈ কনভাৰ্টেড হ'ব। তো এইখিনি বস্তু আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। তাৰমানে অলমষ্ট আপোনালোকৰ 90% কাম হৈ যাব। আগত যেটো এটা স্পেচ বা এটা লেটাৰ, দুটা লেটাৰ বা এই সাৰ নেম মিডিল নেমৰ যেটো প্ৰব্লেম আছিল, এইটো এতিয়া সলভ, এইটো এতিয়া গোটেইখিনি সলভ হৈ গ'ল। আপোনালোকে কৰিব। আজি আমি গোটেইকেইটা মিলি পেলাই বহুতকেইটা কৰিলোঁ। এতিয়া মই উদাহৰণস্বৰূপে দি আছোঁ। সাপোজ ধৰক
কিন্তু কৰিব কেনেকৈ ইয়াতে চাওক ষ্টুডেণ্ট পেন নাম্বাৰ দি সাৰ্চ কৰিব দিছে যি ষ্টুডেণ্টজনৰ নামটো ভুল আছে ৰং আছে সেই ষ্টুডেণ্টজনৰ পেন নাম্বাৰটো ইয়াতে বহাই এই গোত ক্লিক কৰিব সেই ষ্টুডেণ্টজনৰ ডিটেইলছটো ইয়াতে আহিব এই তলত আহিব আহিলে তাত অৰিজিনাল নামটো ইয়াতে ক্লিক কৰিব ৰ'ব মই দেখাই দি আছোঁ তো ইয়াতে চাওক ইয়াতে ষ্টুডেণ্ট পেন নাম্বাৰটো মাৰি আপোনালোকে ক্লিক কৰিব তাৰ ডিটেইলছটো আহি যাব ইয়াতে চাই লওক ইয়াতে বৰ্ণিতা ইয়াতে নামটো চাওক BAR আছে কিন্তু কৰিব লাগে BOR এইটো কাৰেকশ্যন হৈ যাব এই নামটো এই আপডেট নামত ক্লিক কৰি আপোনালোকে এই আপডেট কাৰেকশ্যন আপডেট ৰেকৰ্ডত ক্লিক কৰিব বাছ নামটো লৈ ল'ব এইখিনি কাম কৰিলে আপোনালোকে আপাৰ বনাব পাৰিব তো হোপফুলি আপোনালোকে বুজি পাইছে আৰু কিছুমান এৰৰ দেখাই আছে এই এৰৰখিনি জিপিটো ভালকৈ কৰিব লাগিব জিপিত যদি মোবাইল নাম্বাৰ যদি 9999 দিয়া থাকে বা আধাৰ নাম্বাৰ যদি 9999 দিয়া থাকে সেইটো কাৰণে কিন্তু এৰৰ দেখাব বা আপডেট মোবাইল নাম্বাৰ যদি নাথাকে ভ্যালিড মোবাইল নাম্বাৰ নাথাকিলে এৰৰ দেখাব পাৰে ইত্যাদি মানে জিপিত যিখিনি কাম আপোনালোকে কৰিছে সেই জিপিত প্ৰব্লেম থাকিলে এৰৰ দেখাব কিছুমানে ম্যাক্সিমাম মোবাইল নাম্বাৰ দেখাই আছে তাৰ মানে তাতে কিছুমান জিপিত এটা নাম্বাৰেই বা দুটা তিনিটা ষ্টুডেণ্টৰ নামৰ লগত এড থাকিব পাৰে তো এনেকুৱা থাকিলে সেই ম্যাক্সিমাম মোবাইল নাম্বাৰটো দেখাব পাৰে আৰু আছে কিছুমান এৰৰ এই গোটেইকেইটা এৰৰৰ মূল ভিতৰি হৈছে আপোনালোকৰ জিপি তাৰমানে জিপিত আপোনালোকে যে কৰিব সেই জিপিটো ভালকৈ কৰিব আৰু আপডেট সকলোখিনি বস্তু আপডেট দিব লাগিব যাতে বস্তুখিনি ভ্যালিড থাকে এই ভ্যালিড থাকা বস্তুখিনি দিলে জিপিত তেতিয়াহ'লে এৰৰখিনি নেদেখাব তো এইখিনি আছিল আজিৰ ইনফৰমেশ্যন নতুনকৈ আপডেট হোৱা সো ভিডিঅ'টো এইখিনি আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব